হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই আজি আপোনালোকৰ ওচৰলৈ নতুন ভিডিঅ' এটা লৈ আহিছোঁ। আজিৰ ভিডিঅ'ত এই বিষয়ে আপোনালোকক ক'ম যে IRCTC একাউণ্টত আপোনাৰ আধাৰ কাৰ্ডটো কেনেকৈ আপুনি লিংক কৰিব পাৰিব। আজিৰ ভিডিঅ'ত সকলো আলোচনা কৰিম। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব আৰু মোৰ চেনেলটোত প্ৰথমবাৰলৈ আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যন সকলোতকৈ আগত আপুনি আপোনাৰ মোবাইলত পাই থাকিবলৈ তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনাৰ মোবাইলত IRCTC এপটো আপুনি অ'পেন কৰিব। অ'পেন কৰা হোৱাৰ পিছত আপোনাৰ মোবাইলত এনেকুৱা অ'পেন হৈ যাব। আপুনি ৰাইট ছাইডৰ ওপৰত চাবলৈ পাইছে লগইন দি আছে। আপুনি ইয়াত লগইনত ক্লিক কৰি পেলাই আপুনি এপটো লগইন কৰি ল'ব। লগইন কৰা হোৱাৰ পিছত তলত চাবলৈ পাইছে মাই একাউণ্ট দি আছে। আপুনি ইয়াত ক্লিক কৰি দিব। তাৰপিছত চাবলৈ পাইছে ওপৰত মাই একাউণ্ট, তাৰ তলত দেখিবলৈ পাইছে ইয়াত লিংক ইয়ৰ আধাৰ দি আছে। আপুনি ইয়াত ক্লিক কৰিব। তাৰপিছত ইয়াত চাবলৈ পাইছে আধাৰ KYC দি আছে। তাৰ তলত আপোনাৰ ইয়াত আধাৰ কাৰ্ডত যোনটো নাম থাকিব সেইটো নামটো আপুনি ইয়াতে টাইপ কৰি দিব। টাইপ কৰাৰ পিছত আপোনাৰ আধাৰ নম্বৰটো ছেকেণ্ডত টাইপ কৰিব। তাৰপিছত ইয়াত আপুনি টিক মাৰ্কটো দিব। তাৰপিছত আপুনি ৰাইট ছাইডৰ ওপৰত চেণ্ড OTP-ত আপুনি ক্লিক কৰিব। মই এইকেইটা ফিল আপ কৰিলোঁ। ফিল আপ কৰাৰ হোৱাৰ পিছত এতিয়া চেণ্ড OTP-ত মই এতিয়া ক্লিক কৰি দিছোঁ। আপুনি এনেকুৱা ক্লিক কৰিব। ক্লিক কৰা হোৱাৰ পিছত আপোনাৰ মোবাইলত OTP আহিব। OTP-টো আপুনি কপি কৰি পেলাই এণ্টাৰ OTP দি আছে। আপুনি ইয়াত আপোনাৰ OTP-টো বহাই দিব। বহোৱা হোৱাৰ পিছত আপুনি তলত দেখিবলৈ পাইছে আপডেট দি আছে। আপুনি আপডেটত আপুনি ক্লিক কৰিব। আপডেটত আপুনি ক্লিক কৰা হোৱাৰ পিছত ইয়াত চাবলৈ পাইছে ছাবমিটিং OTP দেখুৱাইছে এনেকুৱা। তাৰপিছত আপোনাৰ মোবাইলত আপোনাৰ আধাৰ কাৰ্ডৰ গোটেই ডিটেইলছখিনি ইয়াতে শ্ব' কৰিব। ইয়াত শ্ব' কৰা হোৱাৰ পিছত আপুনি তলত এইটো দেখিবলৈ পাইছে ইয়াত দি আছে আপডেট KYC দি আছে। আপুনি আপডেট KYC-ত আপুনি ক্লিক কৰিব। ইয়াত আপুনি ক্লিক কৰা হোৱাৰ পিছত ইয়াত আপোনাৰ KYC-টো আপডেট হ'ব। তাৰপিছত চাবলৈ পাইছে ইয়াত আধাৰ KYC ইয়ৰ আধাৰ ভেৰিফিকেশ্যন ইজ ছাকচেছফুল, মানে আপোনাৰ আধাৰ কাৰ্ডটো আপোনাৰ IRCTC একাউণ্টৰ সৈতে ছাকচেছফুলি লিংক হৈ গ'ল। তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। থেংকছ ফৰ ৱাচিং।